মই এখন চকা আনিছোঁ আসিফ প্লিজ চোৱা ওকে ডিয়াৰ ষ্টুডেণ্টছ আজিৰ কনচেপ্ট হৈছে সাৰ্কুল এণ্ড সাৰ্কামফাৰেন্স অৰ্থাৎ বৃত্ত আৰু বৃত্তৰ পৰিধি ইতিমধ্যে আমি বৃত্তৰ বিভিন্ন অংশসমূহ গম পাইছোঁ সকলো ঘূৰণীয়া বস্তুৰে ঘূৰণীয়া পিঠিখনক তাৰ পৰিধি বুলি কোৱা হয় যেটো আমি চি আখৰেৰে বুজাব পাৰোঁ বা সাৰ্কামফাৰেন্স বুলি ইয়াত আমি লিখিছোঁ ইয়াত এটা ইণ্টাৰেষ্টিং ফেক্ট কি জানা নেকি যিকোনো ঘূৰণীয়া বস্তুৰ তাৰ ঘূৰণীয়া পিঠিখনৰ জোখ আৰু তাৰ ব্যাসৰ জোখ এই দুইটা ডিভাইড কৰিলে যেটো মান ওলায় এই মানটো সদায় ফিক্সড এই মানটো সদায় একে যাৰ কাৰণে ইয়াক কনষ্টেণ্ট বুলি অভিহিত কৰা হয় তোমালোকে জানানে এই মানটো কিমান এই মানটো হৈছে 22/7 অৰ 3.14 যাক আমি পাইৰ মান বুলি ইতিমধ্যে গম পালোঁ সকলো ঘূৰণীয়া বস্তুৰ ক্ষেত্ৰত এই মানটো সদায় ফিক্সড কিয় ফিক্সড বা সঁচাকৈয়ে ফিক্সড নে আজি আমি এই কথাখিনি প্ৰেক্টিকেলি চাম ওকে মই এখন চকা আনিছোঁ আসিফ প্লিজ চোৱা ওকে চোৱা এখন কিহৰ চকা ক'ব পাৰিবানে ই ৰিক্সাৰ চকা হয় ভেৰি গুড এনেদৰে যিকোনো ঘূৰণীয়া বস্তুৰ আমি ইতিমধ্যে গম পাইছোঁ যে এই ঘূৰণীয়া পিঠিখনক তাৰ সাৰ্কামফাৰেন্স বা পৰিধি বুলি কোৱা হয় আৰু চোৱা চেণ্টাৰ কি চেণ্টাৰ যেটো আমি কেন্দ্ৰ বুলি অভিহিত কৰিম ঠিক আছে আৰু চোৱা মোৰ হাতত এটা মেজাৰমেণ্ট টেপ আছে এই কেন্দ্ৰৰ পৰা এই পৰিধিৰ মাজৰে যিখিনি ডিষ্টেঞ্চ এইখিনিক আমি কি বুলি অভিহিত কৰিম ৰেডিয়াছ এখানে কি বুলি অভিহিত কৰিম অৰ্থাৎ ব্যাসাৰ্ধ আৰু কেন্দ্ৰৰ মাজেৰে চোৱা দুইফালে পৰিধি স্পৰ্শ কৰা কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা আৰু দুইফালে পৰিধি স্পৰ্শ কৰা এই যেটো মেজাৰমেণ্ট ইয়াক আমি ডায়ামিটাৰ বা ব্যাস বুলি অভিহিত কৰিম ঠিক আছে এতিয়া আমি চোৱা এই ঘূৰণীয়া পিঠিখনৰ জোখ লৈছোঁ আসিফ ধৰাচোন ইয়াত ঘূৰণীয়া পিঠি অৰ্থাৎ পৰিধিৰ জোখখিনি আমি লৈছোঁ আমি চেণ্টিমিটাৰৰ জোখটো ল'ম চোৱা এই জোখটো ইয়াত হৈছে 140 চেণ্টিমিটাৰ ইয়াৰ পিছত চোৱা আৰু 4 চেণ্টিমিটাৰ অৰ্থাৎ 144 চেণ্টিমিটাৰ পৰিধিৰ জোখটো কিমান ওলাইছে 144 চেণ্টিমিটাৰ চোৱা চি কিমান ওলাইছে 144 এইবাৰ আমি ব্যাসৰ জোখটো ল'ম ব্যাস মানে ডায়ামিটাৰ ডি ঠিক আছে ডিটো উলিয়াম চোৱাচোন কিমান হয় আমি ব্যাস কি আছিল কেন্দ্ৰৰ মাজেৰে দুইফালে পৰিধি স্পৰ্শ কৰা এই যেটো জোখ এইটো হ'ব ব্যাস অৰ্থাৎ ডি কিমান হৈছে চোৱা 46 কিমান ওলাইছে 46 আমাৰ ডিৰ মান ওলাইছে 46 44ক 46ৰে ডিভাইড কৰিলে 3.13 এনেকুৱা সামথিং কিবা এটা ওলাব যেটো আমি 3.14 বুলি ধৰিব পাৰোঁ ঘূৰণীয়া বস্তুৰ পৰিধিৰ জোখক ব্যাসৰ জোখেৰে হৰণ কৰিলে সদায় মানটো একে ওলায় এইটো মান ওলায় এইটো ফিক্সড হৈ থাকে এই ফিক্সড হোৱাৰ কাৰণে ইয়াক ধ্ৰুৱক বা কনষ্টেণ্ট বুলি অভিহিত কৰা হয় আৰু এই ধ্ৰুৱকটো বুজাবলৈ এই ভেলুটো বুজাবলৈ এটা গ্ৰীক লেটাৰ পাই ব্যৱহাৰ কৰা হয় এইবাৰ আমি c/d = পাই লিখিব পাৰোঁ ইয়াত যদি এতিয়া আমি ক্ৰছ পূৰণ কৰোঁ চোৱা c * 1 কি হ'ব c * 1 c এণ্ড d * পাই কি হ'ব d পাই বা পাই d ওকে d স্থানত কি লিখিব পাৰোঁ টুৱাইছ r লিখিব পাৰোঁ কাৰণ d = টুৱাইছ r অৰ্থাৎ ব্যাস হৈছে ব্যাসাৰ্ধৰ দুগুণ গতিকে ইয়াত আমি কি লিখিব পাৰোঁ c = কি লিখিব পাৰোঁ কি ওলাইছে চোৱাচোন ইকুৱেশ্যনটো কি ওলাইছে c = টুৱাইছ পাই r বৃত্তৰ পৰিধি নিৰ্ণয় কৰাৰ সূত্ৰ c = টুৱাইছ পাই r কিয় হয় বা পাইৰ মান 3.14 বা 22/7 কিয় হয় তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছেনে ইজ ইট ক্লিয়াৰ Yes, sir. Okay, very good. Thank you, sir.